তো হেল্ল' গাইজ, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া মই গৈ আছোঁ মইনাবাৰ লগত গুৱাহাটীলৈ। তো ভাবিলোঁ আপোনালোকক অকণমান মিনি ব্লগ কৰি দেখুৱাওঁ। আচলতে আজি মই গৈ আছোঁ বজাৰ কৰিবলৈ, কিন্তু বজাৰ কৰা তেনেকৈ ভিডিঅ' নকৰোঁ, কাৰণ ইমান বেছি যিহেতু সময় নাই। আমি এতিয়া আজি যিহেতু আমি ফেৰীৰে পাৰ হৈ যাম, নদী ফেঞ্চি বজাৰত ডাইৰেক্ট উঠিম। তো ফেৰীত বহি ল'লোঁ আৰু এতিয়া আমি ফেৰীৰ পৰা নামাৰ সময় প্ৰায় হ'লেই আৰু বজাৰ কৰা তেনেকৈ নেদেখুৱাওঁ, কাৰণ যিহেতু হাতত সময় কম আছে। তাড়াতাড়ি বজাৰখিনি কৰিয়েই আমি যাম ঘৰলৈ। তো গাইজ, এতিয়া হ'ল ৰাতিপুৱা, মানে কালি ভিডিঅ'টো তেনেকেই থৈ দিলোঁ। আমি আমাৰ বহুত কিবাকিবি প্ৰব্লেম হৈ গ'ল, যাৰ কাৰণে আমি ভিডিঅ'ত ক'তো ফুৰিব যাব নাপালোঁ। গাড়ী বেয়া হয়, কাপোৰ চাপোৰ পিন্ধিয়েই ফিৰি আহিব লগা হ'ল। সেইকাৰণে ব্লগটো তেনেকৈ শেষ কৰি থৈ দিলোঁ। আৰু এতিয়া ৰাতিপুৱা প্ৰায় 7টামান বাজিছে আৰু ভাইটি আৰু মই আহি আছোঁ ঘৰলৈ। তো আৰু আপোনালোকক অকণমান দেখুৱালোঁ, আৰু বাকী দিনটো আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকিব। তো গাইজ, ব্লগটো আৰম্ভ যিহেতু কৰিলোঁ, মই ভাবিলোঁ আপোনালোকক আমাৰ বিয়াৰ বজাৰখিনি অকণমানকৈ দেখুৱাওঁ। তাতকৈ আগতে মোৰ দুখৰ কাহিনীটো কওঁ। এই ফাউণ্ডেশ্যনটো মই অনলাইনত কিনা নাছিলোঁ 515 টকাৰ কাৰণে, আৰু এতিয়া মই অফলাইনত কি হৈ গ'ল, মোক বৰ বেয়াকৈ ধোকা খালোঁ, 650 টকা হৈ গ'ল। যি নহওক, বিয়া বুলি আৰু 650 টকাৰ ফাউণ্ডেশ্যনটো লগাম, আৰু গৈছে যদি গৈছে, আৰু সেইটো মই সেই কৰা নাই, আৰু দুখ কৰা নাই। আৰু বাকী আমাৰ কাণফুলি হ'ব, আৰু এইযোৰ আমাৰ টিকুৰ কাণফুলি, আৰু এইযোৰ আমাৰ মাৰ কাণফুলি। কেনেকুৱা লাগিছে? আৰু বাকী মই আমাৰ কাপোৰ কিবিলাক দেখুৱাই, এইবিলাক এতিয়া পেকিঙতে আছে, আৰু নেদেখাওঁ আৰু কেনেকুৱা ফুলি গোটেইখিনি। কাৰণ ফুলি দেখুৱালে আপোনালোকে পিছত আমাক কেনেকুৱা দেখিছে গমেই নাপাব। এইটো কাবাৰ এটা হয়, এইটো এটা হয়, আৰু এইটো এটা মোৰ হয়। মোৰটো দামী দোকানৰ পৰা আনিছোঁ, সেইকাৰণে মোৰটো এনেকুৱা এটা বেগ দিছে, আৰু ইয়াতে ফ্লিপকাৰ্টৰ পৰা আনিছে 300 টকাৰে। সেইকাৰণে আৰু তোমাৰটো দেখুৱাওঁ নেকি? দেখুওৱা, কি বস্তু নকওঁ। আৰু এইটো এটা আছে, আৰু এইটো, আৰু বাকী আৰু তোমাৰ এইটো এটা আছে, এইটো তোমাৰতো কিহত আহিলেও ধৰিব পৰা নাই কি বস্তু, এইটো আৰু বাকী আপোনালোকক দেখুৱাই দিম। আৰু অকণমান ওপৰে দেখুৱাইছোঁ, আৰু বাকী আমাৰ মাৰ কাপোৰ দেখুওৱা নাই। আৰু এযোৰ চেণ্ডেলো আছে, চেণ্ডেলযোৰ আপোনালোকক অকণমান মই লাহেকৈ দেখুৱাই লৈ চেণ্ডেল। বাকী তোমাৰ এযোৰ চেণ্ডেল কিনিছে, বাকী আমাৰ চবতে ওখ চেণ্ডেল আছে, তোমাৰ নাছিলে। সেইকাৰণে তোমাৰ যিহেতু অকণমান ওখ এটা চেণ্ডেল এযোৰ আনি দিলোঁ, আৰু শ্লাইড ওখ, আৰু দুপাত দিয়া। এইযোৰ চেণ্ডেল কেনেকুৱা লাগিছে জনাব। এইযোৰ অকণমান ওখ, আৰু বেছি ওখ নহয়। এইযোৰ আমাৰ কালি এইখিনি বজাৰ কৰিলোঁ। আৰু এটা বজাৰ আছিল, বজাৰটো এইটো আৰু গাইজ, এইটো বজাৰ কৰিলোঁ কালি। এইটো আমাৰ কাৰণে নহয় বাৰু, এইটো আমাৰ মামাহঁতৰ আইতাক এনেকুৱা বেগ এটা লাগে। এইটো যিহেতু আমাৰ আছিল, দেখিছে আৰু ক'লে বোলে এনেকুৱা এটা লাগে, সেইকাৰণে মই এইটো আনি দিলোঁ। আৰু বাকী এনেকৈ কিবাকিবি বজাৰ কৰিছোঁ, আৰু বাকী আপোনালোকক দেখাই থাকিম, চাই থাকিব। আৰু আপোনালোকে ড্ৰেছবিলাক আমাক বিয়াত পিন্ধিলেহে দেখিব, আৰু এতিয়া নেদেখাওঁ দিয়কচোন। আৰু আজি আমি বিয়াৰ পেকিং কৰিমেই, আজি আমাৰ দুটামান যাবই বিয়াত, আৰু বিয়াৰ ধুনীয়া ব্লগ আহি থাকিব, আপোনালোকে চাই থাকিব। আৰু গাইজ, ৰ'ব গাইজ, এইযোৰ ৰাতিপুৱা মই 6টাতে শুই আছোঁ, মোৰ 6টাতে মোৰ কাৰণে ছাৰপ্ৰাইজ আনিছে। মই বহুত সুখী, আজি মনুক লৈ মই বহুত গৌৰৱ কৰিছোঁ। গাইজ, মই একো ছাৰপ্ৰাইজ দিয়া নাই, মোক 200 টকা দিব আছে, আৰু মই লিখি থৈ দিম, যিদিনাখনে পইচা পাব সেইদিনাখনে মোক দিব লাগিব 200 টকা হ'ল। আগতে 100 টকা দিব আছিল মইনাৰ কাজতে। তো গাইজ, এতিয়া আমাৰ ঘৰত আজি আলহী অহা কথা আছিলে, আৰু আলহী আহিলে, আৰু এতিয়া আলহীক ভাত খাব মাতিছিলোঁ, আৰু এতিয়া আলহীৰ কাৰণে ভাত পানী সাজি ৰেডি কৰিলোঁ। আৰু আলহী আমাৰ আহিলে, বাবু। ভাত আঞ্জা কেনেকুৱা হৈছে বাবু? তো গাইজ, আমি এতিয়া আলহী গ'ল, আমি ভাত পানী খালোঁ, আৰু এতিয়া আমি তিনিটা অকণমান ভ্ৰমণত ওলালোঁ। এইকেইদিন ইমান গৈছোঁ, ইমান ঘূৰিছোঁ, কি ক'ব আৰু। এতিয়া আমি মামা ব্লাউজ চিলাব আহিছিলোঁ, আহি আৰু মামাহঁতৰ ঘৰলৈ ডাইৰেক্ট আহি গ'লোঁ। আৰু এতিয়া অকণমান মামাহঁতৰ ঘৰত যাওঁ, তাৰপিছত চাওঁ বিয়াৰ খবৰ কেনেকুৱা কি হৈ আছে। আৰু টিকু গুণ্ডেলে দুয়োটা কিবা কৈছিল, কি কৈছে নাজানো, মই বাৰু মিউট কৰি দিলোঁ। আৰু ভাইটিয়ে হাফ পেণ্ট পিন্ধিয়ে আহি গ'ল, ই চাকৰি পোৱাৰ পৰা হাফ পেণ্ট পিন্ধিয়ে ঘূৰি ফুৰে। কয় যে এনেও কথা নাই আৰু চাকৰি। তো গাইজ, এতিয়া আমি মামাহঁতৰ ঘৰত ডাইৰেক্ট আহি গ'লোঁ এতিয়া আম বিচাৰি। আৰু আমি গোটেইকেইটা এনেকৈ মামাহঁতৰ ঘৰত অহাই নহয়, 2 বা 3টা এনেকৈ আহোঁ, কিন্তু গোটেইকেইটা এদিনো আহি পোৱা নাই। আৰু আজি গোটেইকেইটা আহি ডাইৰেক্ট ফুৰিব আহিলোঁ। আৰু এতিয়া আমি আম পাৰি আছোঁ, চাওক, আমডাল ইমানে চাপৰ, একদম হাতেৰে এনেকৈ ছিঙিব পাৰি। আমি এটা এটাকৈ গোটেইকেইটাই চাইছোঁ, আৰু আম ছিঙি কেনেকুৱা লাগেনো। তো গাইজ, আজিৰ মিনি ব্লগটো ইমানতে শেষ কৰিলোঁ, আৰু আপোনালোকক আগলৈ ধুনীয়া ভিডিঅ' দি থাকিম, আপোনালোকে কেৱল চাই থাকিব। আৰু বিয়াৰ ধুনীয়া ব্লগবোৰ আপোনালোকে সোনকালে পাব, কাৰণ যিহেতু আৰু বিয়ালৈ বেছি দিন নাই।